হেল্ল' নমস্কাৰ গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। আজি আকৌ এটা ভিডিঅ'লৈকে আহিলোঁ, এই ভিডিঅ' এটা বনাবৰ কাৰণে। অ'কে, তাৰপিছত ফিল্ডৰ সভাপতি মাত লগালা। তাৰপিছত তাকে আকৌ আজি এটা আহিলোঁ অন্য এটি ভিডিঅ'লৈ। তাৰপিছত ফিল্ডতে আছোঁ বৰ্তমান আজিও এই ভাই আহিছে, এইটো ফোনত কথা পাতি আছে। তাৰপিছত ফিল্ডত এই সভাপতিয়ে মাতিলা, দেখাই আছোঁ। সভাপতি অলপ তাৰপৰা কৰি দিয়া, সেইটো আমাৰ সভাপতি। তাৰপিছত ইয়াতে মানে পেণ্ডেল দি আছে, মানে কি হ'ব ডেকা? বিহু আছে, এটা বিহু আছে। ৰিচা বাইদেউ আহিব। কোন আহিব? ৰিচা বাইদেউ আহিব। তাৰপিছত তাকে পেণ্ডেল দি আছে। অঁ, এইটো এৰিয়া মানে বিহু আছে 5 তাৰিখে। তাকে ওপৰলৈকে আমি অলপ ওপৰত আহি কথা পাতোঁ। এতিয়া আমাৰ মেইন কথাটোলৈকে আহক। এতিয়া আমাৰ মেইন কথাটো হৈছে কি মেইন কথা ধৰিব আহিছিলোঁ। তাৰপিছত তাৰপৰা আহিলোঁ ইণ্টাৰভিউ পঢ়িব। ইণ্টাৰভিউ বোলে এতিয়া 15 তাৰিখৰ পৰা পঢ়াৰ কথা। বিয়া পাতিছে কি ডাইলগটো এতিয়া কি আছে? সেইটোতো বিয়া মানে কি আলহী মাতছি হয়। অঁ, আলহী পাতিছে। কেইটা আলহী আহিব বজাৰ পাতি কৰিব দিয়া নাই, মানে কেইটা আলহী আহিব সেইটো কোৱা নাই। অঁ, মানে উদাহৰণটো হ'ল 15 তাৰিখৰ পৰা ৰানিং হ'ব, কিন্তু আজিলৈকে এডমিটো ওলোৱা নাই, কাট অফো ওলোৱা নাই, একো ওলোৱা নাই। নৰ্মেলাইজেশ্যনত বাঢ়েই নে কমেই সেইটোৱে এতিয়া কনফিউজনে মাৰি থৈ দিছে আমাক। হ'লেও ভায়ে মই দাৰুৱাই আহিলোঁ এনে থাকাতকৈ। এনে থকাত ৰ'দ বৰ তাগৰা ৰ'দতে প্ৰেক্টিছ কৰি আছোঁ। তাৰপিছত আহোঁৱে এনেকৈ সপ্তাহত এদিন দুদিনকৈ আহিয়ে আছোঁ। সময় নাপাওঁ না, বহুত কাম মানুহ কৰ্মৰত হৈ ব্যস্ত হৈ আছোঁ। তাৰপিছত ভিডিঅ'টো ক'লা হ'ল আকৌ লাহেকৈ তাৰপিছত কিবা তাকে ভাবিছোঁ ভিডিঅ' এটা বনাওঁ, কিনো টপিকত বনাওঁ। ভাই এতিয়া কৈ আছোঁ ভিডিঅ' এটা বনাওঁ দে, ভাই আকৌ এতিয়া কিহৰ ওপৰত বনাওঁ, টপিক পোৱা নাই, এনেকৈ ভিডিঅ' লাইক এটা কৰিবি। এইটো আছ আমাৰ এইয়া আমাৰ অৰূপ ছাৰক মাতি আছোঁ, অৰূপ দাক। তাৰপিছত কিবা দুইফাকিমান ক'ব সেই ইউটিউবত, তাকে আহি আছে ৰ। অৰূপ দা, এইটো আমাৰ অৰূপ ছাৰ। মাংস ভাত বনাব এতিয়া। ৰান্ধনীৰ লগত সহযোগী হৈ আছে, গম পাবি আকৌ ৰান্ধনী সহযোগী। তাৰপিছত ইয়াত খানাটো বনাই আছে আৰু এটা পেণ্ডেলৰ কাম কৰি আছে। বিহু কেই তাৰিখে হ'ব দাদা? বিহু আমাৰ আমাৰ মানে এটা প্ৰগ্ৰেম হ'ল দুটা। এতিয়া বৰ্তমান যিটো পেণ্ডেল আপোনালোকে দেখা পাই আছে, এইটো হ'ল আপোনাৰ 5 তাৰিখৰ নেকি? এইটো 5 তাৰিখৰ। আকৌ বিহুটো আছে আপোনাৰ 2 তাৰিখে। মানে 7-8 বিহু আছে মানে ইয়াতে হেৰি ষ্টেডিয়ামত। গতিকে আপোনালোক আহিব আৰু বিহু চাব কালি। গোটেইকেইটা পৰিয়ালকে নিমন্ত্ৰণ দিলোঁ, সপৰিয়ালকে আহিবা। তাকে আৰু আহিবা নোৱাৰিলোঁ যেনে তেনে নহওক, এপাক দেখাই দিলে ভাল লাগব, বেছি ভাল লগা হ'ব তেতিয়াহ'লে, নে কি ভাই? কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে। সেইকাৰণে দাউব লাগিব, চাকৰি ল'ব লাগিব, তেতিয়া আপোন বুলি আহিব। সেইকাৰণে এতিয়া আছোঁ উত্তাপন থপ পৰাই এচিয়ে দিপেৰে দাউৰি আছোঁ আহি। আপোন বুলবালে কোনবা আহে নে কি? এতিয়া ক'বা নোৱাৰি না তেনেকৈ খোৱা পালি কৈ দিলোঁ হয়। পাব্লিচিটি কৰিব নোৱাৰি না সেইবিলাক কথা কিছুমান, এইবিলাক চিক্ৰেট কথা। চামানখিনি সামৰি লওঁ। গতিকে ভিডিঅ'টো বহুত দীঘল নকৰোঁ গাইছ। আমাৰ এইবিলাক সম্পত্তি দেখছি না, এই সম্পত্তিখিনি সামৰোঁ। কেতিয়াবাই আহিছিলোঁ এতিয়া চাহ তাহ খালোঁ বাৰু পেণ্ডেলৰ মানুহ লগ, চাহ টকা মাতিলা, ফকতীয়াকৈ চাহটো খালোঁ, পেণ্ডেলৰ মানুহ মাতিলা চাহ কাপ খাব লাগে। তাৰপিছত এতিয়া চামান তামান খালে পানীটো পেলাই দে। তাৰপিছত পানীটো পেলাই দিওঁ, বস্তুখিনি এতিয়া যোগাৰ যদি সামৰোঁ আৰু বহুত দীঘল নকৰোঁ ভিডিঅ'টো। আকৌ এটা নেক্সট ভিডিঅ' অতি সোনকালে লগ পাম, কমচে কম 3-4-5 দিনমানৰ মূৰত হ'লেও লগ পাম। গতিকে ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই। এইখিনি কৰিলে ভাল লাগব আৰু নে কি? এইখিনি আৰু পিছে বহুত দীঘল নকৰোঁ, আজিলৈকে এৰিলোঁ নে কি ভাই? বাই বাই।